এটা মানুহৰ কেইটা কুনি প্ৰথমতে লাগিব আপোনালোকক এটা এনেকুৱা দাম লাগিব যিটো দাম আপুনি এনেকে কাটি ল'ব পাৰিব গম পাইছে বন্ধুসকল কি খবৰ আপোনালোকৰতো ভালেই কিন্তু মোৰহে বেয়া আপোনালোকে ছাবস্ক্ৰাইব নকৰে লাইক নকৰে কমেণ্ট নকৰে সি নকৰে মানে একো কমেণ্টো নাহে লাইকো নাই একদম লাইক কমেণ্ট কিবা কিবি কৰি দিবা মানে আৰু মানে মই কি ৰাতিপুৱা আজি শুই উঠি কৰিবলগীয়া আছে ফুলজোপা মানে মোৰ মানুহজনী হয় এজোপা চ' আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰো নকৰে লাইক নকৰে সি নকৰে মানে চকুটো মুদি হ'লেও ছাবস্ক্ৰাইবটো কৰি দিব তো ভাল লাগে আৰু ভিডিঅ' চিডিঅ' বনাই তেনেহ'লে পিছফালে যাওঁ আপোনালোকক অলপ আজি ইণ্টাৰেষ্টিং কথা কেইটামান ক'ম পাই গ'লে মানে পিছফালে মানে ক'ত দেখিছে চাম কেমেৰামেন দেখাই দিয়ে আমাৰ লেটিঙত চুইছোঁ লেটিঙত আমি হাগিব হ'লে 3টা নিয়ম মানি চলিব লাগিব মানে কেনেকুৱা ধৰণৰ 3টা নিয়ম সেইটো মানি চলিব লাগিব আপুনি চব প্ৰায়ভাগ মানুহে যে হাগে মেলে সেইটো নহয় 3টা নিয়ম একচুৱেলি হাগিব লাগে প্ৰথমতে লাগিব আপোনালোকক এটা এনেকুৱা দাম লাগিব যিটো দাম আপুনি এনেকৈ কাটি ল'ব পাৰিব গম পাইছেনে চ' কাটিবলৈ হ'লে হাগিবলৈ হ'লে লাগিব পানী চ' পানী আমি ইয়াত পানী নাই যিহেতু পানী নাই পানী আগফালে আনিব লাগিব কেমেৰামেন আহিব পানীটো আমি লৈ আহোঁগৈ এইটো চ' মেইন থিং কথা পানী লৈ ল'ব লাগিব চ' পানী ভৰাই লওঁ এইডাল ত' কাৰ ঘৰত এনেকুৱা দাম আছে কমেণ্ট চমেণ্ট কৰি জনাব চ' পানীটো ল'লোঁ পানীটো লৈ ল'লোঁ পানীটো লৈ আহি যোৱা পেইণ্টিং কথা আমি পানীটো লৈ আহিলোঁ আৰু পানীটো মানে দেখিছে চ' পানীটো লৈ মেলি আপুনি প্ৰথমতে দৰ্জাখন খুলি ল'ব আৰু খুলি লৈ সোমাই যাব প্ৰথমতে আপুনি আৰু খোলা মানে আমাৰতো হুকটো খুলিবই লাগিব আপুনি হাগিব হ'লে চ' কেমেৰামেন এইফালে আহি দিয়া চ' মই কি কৈ যাব লাগে মই ভিতৰৰ পৰা কৈ যাম চ' মেইন থিং প্ৰথমতে আপুনি হুকটো খুলি ল'ব হুকটো খুলি চেণ্ডাল খুলি ল'ব আৰু দৰ্জাখন ভালকৈ মাৰি ল'ব ভালকৈ মাৰি মেলি আপুনি লাহেকৈ ধুনীয়াকৈ বহি দিব বহি লৈ আপুনি যদি গুৰ চুৰ নোৱাৰে তেনেহ'লে বল দিব আৰু বল যদি নিদিয়ে তেনেহ'লে ওলাই তথাপিও বল দিব বল দি হাগি আপুনি পকৰটো ধুই ধুনীয়াকৈ ওলাই আহিলে আপুনি মানে কি হয় ওলাই আহি আৰু আপুনি যদি হাত ধুব এলাহ পায় টান পায় তেনেহ'লে আপুনি ফুল টেনলত ভৰাই দিব আৰু বিশেষভাৱে দেখুৱাম আৰু অলপ আহক হাগি ল'লে আপোনালোক কৈছে যে ঠাণ্ডা দিনত হাত চাত ধুবলৈ যিহেতু অসুবিধা হয় চ' সেইকাৰণে মই কি কয় হাতখন গামোচা লগত মাৰি আপুনি যিহেতু গু গোন্ধাই থাকে তেনেহ'লে অলপ দুটোমান ফুল তেল দি ল'ব আৰু ফুল তেল দি হাতখন খুব মতে মাৰিব ত' মাৰিলে গু গোন্ধটো আঁতৰি যাব চ' এনেকৈ কৰিব আপোনালোকে যোনে হাত চাত মানে ধুবলৈ এলাহ পায় আৰু কেনেকৈ মুতিব লাগে তাৰো 3টা নিয়ম ক'ম কিন্তু এইটো ভিডিঅ' নহয় নেক্সট ভিডিঅ'ত কেনেকৈ মুতিব লাগে সেইটোও ক'ম চ' আজিলৈ অলপ জেগা এটা যাব আছে চ' দেখুৱাই আছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব মানে লাইক কমেণ্ট শ্বেয়াৰ মেইন মানে নোকোৱাকৈ নাথাকিব যে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব মানে চকুটো মুদি হ'লেও কৰিব চকুটো মিলি হ'লেও কৰিব মানে ভুলতে ছাবস্ক্ৰাইবটো কৰি দিব মুঠতে দেই হ'ব দে চ' গাইছ জেগাটো আমি পামহি অলপ পাছত কাৰণ কোনটো জেগাত গৈছে আপোনালোকে হয়তো নাজানে কাৰণ ৰাস্তাটো চিনি নাই পোৱা চাগে চ' আহি আছোঁ আপোনালোকক ভালকৈ দেখুৱাই যাম চ' লেটছ গো হকমেন এইটো ঠাণ্ডা বতৰ যদিও মাস্ক কিনি লগাইছোঁ মানে মই দেখিবলৈ বেয়া যে সেইকাৰণে চ' দেখিব বেয়া কাৰণে মোক ছাপোৰ্ট নকৰে সেইকাৰণে ছাবস্ক্ৰাইবো নকৰে মই সেইকাৰণে মাস্কখন পিন্ধি আছোঁ ত' মাস্কখন পিন্ধিয়ে আহিবলগীয়া আছে আৰু কি কৰিব এইফালে এটা মানুহ কেইটা কণী কৰে এই কেমেৰাত কৰে এটা মানুহৰ কেইটা কণী কেইটা কণী কৰে ভালকৈ কৰে আকৌ সেইটো নাজানো নহয় এটা মানুহৰ কেইটা কণী এটাই থাকিব নেকি এটাই থাকিব 3টা থাকিব দে কণী থাকিব 2টা এটা মানুহৰ কেইটা কণী আমি জুই পই আছো কিবা এটা জুই পই আছো নে
কত দিবি না কি আয়ো দিবি না কি কত আরে জুবাসুল কথা এ জুবাসুল কথা খেলা করে লিখছ না এ জুবাসুল কৰা বাই দুদু বাই বাই দেই আকৌ আহিম দেই আহি থাকিম না চাগে দে তেনেহ'লে হ'ব দে চোৱা আমি যাওঁগে আৰু নে কি ভাত খোৱা ওলাবলৈ একদম ই হৈ গৈছে একেবাৰে চ' এইফালে চাইকেল গৈ থাকোঁ আৰু এইফালে ডোখৰত চ' বতৰটো ডাইয়া চ' গাইজ ভিডিঅ'টো কেনেকুৱা হ'ল নাজানো মানে কিবা এটা হ'লেও বনাব চালোঁ অলপ কমেডি চমেডি কিবা চালোঁ আৰু দাদাৰ লগত দদৌৰ লগত ধেমালি ধুমলা কৰিলোঁ আৰু চ' দদৌৰে কিবা কিবি কথা ক'লে চ' ভুল যে নাথাকিব আৰু শেষত বেছি ভিডিঅ'টো দীঘলীয়াও কৈ নাথাকোঁ নে কি হয় নাই চ' হাতকৈ ওলাম বুলি ৰখি দিছে যি কি নহওক চ' ভিডিঅ'টো যদি অলপ যদি ভাল পালে চাই তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ দিব এইটো লাষ্টত হ'লেও কৈছোঁ যে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' কমেণ্ট চমেণ্ট কৰিব ভিডিঅ'টো কেনেকুৱা আছে চ' যদি কমেণ্ট চমেণ্ট কৰি ভিডিঅ' চিডিঅ' বনাই থাকিলে ভাল হয় আৰু মানে ধৰি লওক বেছি কথা নকওঁ চ' বাই